हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আমাৰো ভাল সকলোকে নমস্কাৰ জনাই ববিতা আসামিজ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত আপোনালোকক কিছুমান বস্তু দেখাম আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিছো চাই কেনেকুৱা পালে জনাব দেখাম আজি এতিয়া আহি আছো দেখিছনে বতৰটো কিমান ৰ'দ এৰিয়া দেখা পাইছনে এইটো আমি মানে মেইন ৰাস্তা পাইছোহি আৰু গাড়ীত উঠিবৰ কাৰণে অলপমান আছে এয়া এফালে আমাৰ মৰিবি আৰু মৰিবি পাপা আহি আছে এয়া আমি আহিছোঁ মৰি হাই কোৱা হাই আমি আজি ফুফু আহিছোঁ কৈ দিয়া এয়া পাইছোহি আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক গম পাই থাকিব ক'ত যাম এইফালে ৰাস্তা পাইছোহি গাড়ীত উঠিবৰ কাৰণে আমি আহি আছো আজি বহুত গৰম পৰিছে ৰ'দ পুৰা ওলাইছে একদিন কালি বৰষুণে দিছিলে বাৰু আজি অলপ ৰ'দ ওলাইছে আৰু বতৰটো মুকলি হৈছে যেতিয়া যাবলৈও ভাল হ'ব আৰু আপোনালোকক দেখাম বুলি ভবাখিনি দেখুৱাবও পাৰিম এইফালে আমি আহি এতিয়া বাছৰ পৰা নামি এতিয়া ইয়াত পালোহি এইফালে সন্মুখত মাৰ্কেট আছে আৰু এতিয়া আমি পাইছোহি আৰু এইফালে মেলা বহি আছে মেলা আহে প্ৰত্যেক বছৰে চাব দেই আপোনালোকক দেখাম এইয়া চাওক ছাইডত এইয়া দেখা পাইছেনে ৰ'বা মই অলপ জুম কৰি দিছোঁ এইয়া মেলা বহি আছে বহুত দীঘল তাৰ পৰা আছে বহুত দূৰলৈকে আছে সম্পূৰ্ণ আপোনালোকক দেখাম আৰু মোৰ দুটামান বস্তু ল'ব লগা আছে কিনো লওঁ সেয়াও দেখাম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ওচৰলৈ গৈ লওঁ ইপাৰ হ'ব লাগিব আমি যিহেতু এইপাৰে আছোঁ এইফালে মাৰ্কেট আছে সেইবাবে এইফালে ইপাৰটো হ'বই লাগিব গাড়ীও আহি আছে পাৰ হৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ এতিয়া মই নাইটি চাবলৈ লৈছোঁ নাইটি এইবিলাক 100 টকাত দি আছে ভাবিছোঁ ময়ো দুটা লৈ লওঁ 100 টকাত দিছে যেতিয়া আপোনালোকে একো নক'ব দেই কমেণ্টত 100 টকীয়া নাইটিহে পিন্ধে বুলি 100 টকীয়া নাইটি বুলি নহয় আৰু নাইটিকেইটা ভাল লাগিছে সেইবাবে ভাবিছোঁ দুটা লৈ লওঁ এইফালে আৰু চাওকচোন বেগ চেগবোৰ ইমান ধুনীয়া এই কুৰ্তিকেইটা চাওকচোন ইমান ধুনীয়া এই বগা কুৰ্তিটো যে বেছি ধুনীয়া লাগিছে চাওকচোন আপোনালোকৰ ধুনীয়া লাগিছেনে নাই ক'বচোন দেই আৰু এইবিলাক চব 250 দি আছে কুৰ্তিবিলাক ওপৰতো আছে এইবিলাক 250 দি আছে আৰু এইফালে নেল পলিচ চাওকচোন 100 টকাত দুটা নেল পলিচ এনেদৰে দি আছে আপোনালোকে যদি কম দামত বস্তু কিনিবলৈ মন যায় গোৱাত থাকিলে তেতিয়াহ'লে এয়া প্ৰত্যেক বছৰে মেলা বহে যে তাৰ মেলালৈ আহিব পাৰে আৰু আপোনালোকে কম দামতে সকলোখিনি বস্তু কিনিব পাৰে
এয়া দেখা পাইছেনে সৰু ল'ৰা ছোৱালী খেলা বস্তু কি ধুনীয়াকৈ বস্তুবোৰ সজাই ৰাখিছে ল'ৰা ছোৱালীটো ভাল লাগিবই নহয় জানো আমাৰ ময়ূৰীও কিবা এটা লওঁ কৰি আছে পাপাকক তাইকো কিবা এটা লৈ দিব লাগিব বাৰু আমাৰ ময়ূৰীটো দেখাই দিয়া এইটো আমাৰ ময়ূৰীয়ে ল'লে এইটো আমাৰ ময়ূৰীয়ে লৈছে দেই মই ল'লোঁ দেই গাইছ মই এইটো ল'লোঁ দেই গাইছ কৈ দিয়া ল'লোঁ অঁ এইটো কৈ দিয়া তাই সেইটো লৈহে আহিলে এইফালে যে এই ফুলিবিলাক যে দেখা পাইছে এই ফুলিবিলাক কিমান জানেনে এইবিলাক হৈছে অনলি 50 ৰুপিজ ডাঙৰ সৰু কথা নাই অনলি 50 ৰুপিজ আৰু এইফালে চাওকচোন ফাৰ্নিচাৰবোৰ ইয়াতো যে ফাৰ্নিচাৰ ওলাব মই ভবাই নাছিলোঁ কিমান ধুনীয়াকৈ ফাৰ্নিচাৰবিলাক সজাই ৰাখিছে চাওকচোন দেখা পাইছেনে এইফালে সকলোবিলাক ফাৰ্নিচাৰেই হয় আৰু আগলৈ আছে বাৰু আপোনালোকক দেখাম ধুনীয়াকৈ এইফালে চাওকচোন আমাৰ অসমৰ যেনেকৈ মই বা আপোনালোকে ভাবিবই নোৱাৰে নহয়নে বাৰু অসমৰ বাহিৰতো যে এনেদৰে অসমৰ কিবা কিবি ট্ৰেডিশ্যনেল থাকিব পাৰে এইফালে আমাৰ অসমৰ মানে গাঁৱৰ ব্যৱহাৰ কৰা বিশেষকৈ গাঁৱৰ সকলে ব্যৱহাৰ কৰে মা দলি খাবলৈ জাত ব্যৱহাৰ কৰে এইখন দেখা পাইছেনে জাত আৰু এইফালে খুন্দনাবিলাক কি ধুনীয়াকৈ ৰাখিছে সৰু সৰু খুন্দনা দেখিবলৈ মৰম লাগিছে টিকলু আৰু এইফালে এখন জাত মানে যিজন মানুহে মানে বিকি আছে সেই মানুহজনে ঘূৰাই দেখুৱাইছে আৰু এইফালে চাওকচোন কেৰাহী টাৱাৰ পৰা ধৰি সকলো বস্তু আপোনালোকে ইয়াত কম দামত কিনিবলৈ গ'লে কিনিব পাৰিব আৰু চাওকচোন কিমানখিনি বস্তু আছে আপোনালোকক মই দেখুৱাই শেষ কৰিব নোৱাৰোঁ আৰু এয়া হৈছে সাগৰৰ পাৰতে দেখা পাইছেনে এইফালেও আছে এইখন ব্ৰিজখন আকৌ নতুনকৈ বনাইছে দেই গোৱালৈ যিসকল আহিছে এতিয়া বৰ্তমান অহাসকলে গম পাব যিসকল আগতে আহিছে সেইসকলে হয়তো নাজানিবও পাৰে বা নহাসকলেতো দেখা নাপাবও পাৰে সেইসকলৰ বাবে এইফালে সাগৰৰ পাৰতে এইখন মানে বনাই থৈছে নতুনকৈ বনাইছে যিহেতু ভালো হৈ আছে মানে বহুত ধুনীয়া হৈ আছে আৰু ইয়াত মানুহৰ সমাগমো বহুত বেছি হৈ আছে এইফালে আপোনালোকে দেখা পাইছে মানুহ অহা যোৱা কৰি আছে ব্ৰিজখন বহুত ধুনীয়া লাগিছে পিছে মই প্ৰথমবাৰ এইখন ব্ৰিজলৈ আহিছোঁ আগতে বনাই থকা দেখা পাইছিলোঁ কিন্তু অহা নাছিলোঁ আজি প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আহিও ভাল লাগিছে যিহেতু সাগৰৰ পাৰতে সাগৰৰ বতাহো মাৰি আছে ধুনীয়াকৈ আৰু ইয়াতে ৰৈ কিমান ভাল লাগিব চাওকচোন বা আপোনালোকে
আমি আহি পালোহি কম্পাউণ্ড গাৰ্ডেন ভাবিলোঁ অকণমান বতাহো খাই যাওঁ আৰু ময়ূৰীকো অকণমান খেলাই লৈ যাওঁ সেইবাবে এয়া মই আগতে এটা ভিডিঅ'ত দেখাইছোঁৱে কম্পাউণ্ড গাৰ্ডেনলৈ সোমোৱা ৰাস্তাটো সন্মুখতে এভাগ মন্দিৰো আছে আৰু এয়া আমাৰ ময়ূৰী আৰু ময়ূৰী পাপাক গৈ আছে আগতীয়াকৈ মই পাছত গৈ আছোঁ ময়ূৰীয়ে যে এই পুতলাটো কিনিলে তাই আজি বহুত ভাল পাইছে এইটো দেখা পাইছেনে এইটো তাইৰ হাতৰ পৰা আজি এৰি নিদিয়াই হৈছে এইফালে ময়ো আহি আছোঁ ঘামি জামি অৱস্থা নাই তথাপিতো আহি আছোঁ ইয়াত এটা ধুনীয়া পৰিৱেশ মুকলি পৰিৱেশ এটা অলপ আগত মানুহ থাকেই বাৰু চাওকচোন গছ গছনিৰে ভৰা এটা সেউজীয়া পৰিৱেশ দেখা পাইছেনে দেখাম চাব আপোনালোকক বেক কেমেৰা কৰি এইফালে চবফালে সেউজীয়া গছ গছনি গোৱালৈ যিসকল আহিছে সেইসকলে যদি কম্পাউণ্ডলৈ আহিছে কমেণ্ট এটা কৰিবচোন দেই আপোনালোকৰ কম্পাউণ্ড গাৰ্ডেনখন কেনেকুৱা লাগে মানে এই ৰিজৰ্টখন কেনেকুৱা লাগে আপোনালোকে কমেণ্ট এটা নকৰাকৈ নাথাকিব কৰিব আমি প্ৰায়ে ময়ূৰীক খেলাবৰ কাৰণে ইয়ালৈ আহোঁ যেতিয়া এওঁ ডিউটিৰ পৰা যিখিনি সময় পায় আৰু সেইখিনি সময়ত আমি ওলাই আহিলে ইয়ালৈকে আহোঁ যিহেতু ইয়াত এটা ঠাণ্ডা পৰিৱেশ আৰু ইয়াত বহুত এতিয়া গৰম গোৱাত বহুত গৰম পৰিছে সেইবাবে ইয়ালৈ আহোঁ আৰু ঠাণ্ডা পৰিৱেশত থাকিলে গৰমত ভালেই লাগে নহয় জানো এটা মুকলি পৰিৱেশ বহুত ভাল সেউজীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ বহুত ভাল লাগিছে আপোনালোকক অলপ আগলৈ গৈ আৰু ধুনীয়া ধুনীয়া বস্তু দেখাই আছোঁ ই আমাৰ ময়ূৰী কাটপ গৈ আছে এইফালে আমাৰ এওঁ এইফালে আমি এতিয়া আহি ময়ূৰীৰ খেলা জেগা পাইছোঁ মই অলপ জুম কৰি দিছোঁ দেই এইফালে দেখা পাইছেনে কিমান খেলনা বস্তু আছে এইবিলাক ল'ৰা ছোৱালীৰ কাৰণে সুবিধা কৰি দিছে বহুত ভাল কাম কৰিছে এওঁলোকে আৰু ইয়াতে খেলিবলৈ ল'ৰা ছোৱালীবিলাকৰ ভালো হয় আৰু তাহাঁতি খেলিলে অকণমান সিহঁতৰ মনটোও ভাল লাগে মুকলি লাগে দিয়কচোন এটা সেউজীয়া পৰিৱেশৰ মাজত তাহাঁতৰো মনবোৰ বিলীন হৈ যায় সেইবাবে তাইক খেলাবলৈ অকণমান লৈ আহিছোঁ এইফালে খেলা বস্তু আছে তাই সকলোতে নেখেলে বাৰু ভয় কৰে কিছুমানত খেলিবলৈ সেইবাবে ইয়াতে তাই এইটোত খেলি বহুত ভাল পায় আগতে মোৰ যিসকলে ভিডিঅ' চাইছে সেইসকলে হয়তো ময়ূৰীক এইটো খেলাত দেখিছে আৰু মানে ইয়ালৈকে যে ময়ূৰীক মই লৈ আহোঁ সেইটো তেওঁলোকে ভালদৰে জানে বাৰু এইবিলাক জেগা দেখাইছোঁ যে সেইকাৰণে আকৌ পুনৰ দেখাবলৈ মন যোৱা নাই কিন্তু পৰিৱেশটো চাই পেলাই মানে দেখাবলৈও মন গৈছে সেইটো ভিডিঅ' মই যিহেতু প্ৰথম ইউটিউব কৰোঁতে মানে কৰিছিলোঁ সেইবাবে ইমানো ভাল নহ'লে মানে তেতিয়া মই ইমান ভালদৰে ইউটিউবত ভিডিঅ' বনাব জনা নাছিলোঁ সকলো ইউটিউবাৰে নহয় জানো কিছুমানে নহয় বাৰু কিছুমানে হয়তো প্ৰথম যেতিয়া ইউটিউবটো খোলে তেতিয়াতো ইমান ভালদৰে ভিডিঅ'বিলাক এডিট কৰিবও নাজানে আৰু ভিডিঅ'বিলাক বনাবও নাজানে ময়ো হয়তো এতিয়া ইমান ভালকৈ মানে ভিডিঅ' বনাব পৰা হোৱাগৈ নাই মানে পুৰা এক্সপিৰিয়েঞ্চ নাই মানে তথাপিতো বনাইছোঁ চাওকচোন পৰিৱেশটো দেখাইছোঁ আপোনালোকক চাৰিওফালে এইফালে এইটো এটা পুল আছে আৰু এইফালেও এইটো পুল আছে সেই তালৈকে আছে তাৰপিছত কি ধুনীয়া মানে এচাতি বতাহ মাৰিছে এইফালে আমাৰ এই গৈ আছে ময়ূৰী আহি পেলাই আকৌ দৌৰি গুচি গ'ল ব'লা আহা এইফালে আমি এতিয়া খৰিটো ছাইডৰ পৰা খৰিটো ছাইডত ময়ূৰী খেলা আছিলে সেইটো ছাইডৰ পৰা এতিয়া এইটো ছাইডত আহিছোঁ এইটো ছাইডত আহি আমি এইটো ছাইডে মানে হেৰি আছে ৰাস্তা আছে ৰাস্তালৈকে ওলাই দিম এইটো ছাইডে আছিলে এইটো ছাইডে এইফালেতো মেলাই বহি আছে আপোনালোকে দেখিছে খৰি তালৈকে বহিছে মেলা এই তাৰ পৰা বহিছে কঞ্জিম মাৰ্কেটৰ সন্মুখৰ পৰা বহিছে ইয়ালৈকে বহিছে দেখা পাইছেনে
ধুনীয়াকৈ মানে বহুত ডাঙৰ মেলা এবাৰ বহিছে। মই আজি গোৱালৈ অহা মানে এবছৰ কমপ্লিট হ'ব। অক্টোবৰ নৱেম্বৰৰ 4 তাৰিখে মানে কমপ্লিট হ'ব 1 বছৰ। কিন্তু ইমান ডাঙৰ মেলা ডিচেম্বৰত পাইছিলোঁ তেতিয়া মই অহাৰ পাছতে। ডিচেম্বৰত তেতিয়া ইমান ডাঙৰ মেলা হোৱা নাছিলে, কিন্তু এতিয়া বহুত ডাঙৰ মেলা হৈছে চাওকচোন। এইফালে আমাৰ ময়ূৰী আৰু পাপাক গৈ আছে ধুনীয়াকৈ। দেখিছেনে চাৰিওফালে পৰিৱেশটো সেউজীয়া মৰম লগা এটা পৰিৱেশ। এইফালেদি আমি এতিয়া ওলাই পেলাই ৰাস্তা পাম। যাওঁতে সেইফালেদি সোমালোঁ, আহোঁতে এতিয়া এইফালেদি ওলাই যাম। কিন্তু চাফা চাওকচোন, কিমান ধুনীয়া এটা চাফা পৰিৱেশ। এইফালে আমি এতিয়া আহি মাৰ্কেটৰ পৰা বাছ ষ্টেণ্ডে পালোহি। ভিডিঅ' বনাব নোৱাৰিলোঁ, বাছত আহিছিলোঁ যিহেতু। বাছত আহিলে ভিডিঅ' বনাব পৰা সুবিধা নহয়, সেইবাবে এনেদৰেই আহি পেলাই ইয়াতে মই ভিডিঅ'টো মানে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু এনেধৰণৰ যদি গোৱাৰ ভিডিঅ' আপোনালোকক লাগে, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' লাগে।